নমস্কাৰ আসাম টেকৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ। এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যবাহীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰকেইটা আপুনি মই জনাটো খুবেই প্ৰয়োজন। এই নিউজকেইটা সম্পূৰ্ণকৈ চাই থাকিব। যদি এনেধৰণৰ নিউজ নিতৌ বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া আহিছোঁ প্ৰথমটো খবৰলৈ। বানাক্ৰান্ত গৌৰমাৰা আৰক্ষীক ৰঙাচকু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একদম ডিসি দৰঙক মই কৈ দিছোঁ যদি মই চিপাঝাৰৰ পৰা নেক্সট টাইম ৰিলিফৰ কমপ্লেইন পাওঁ এটো কিন্তু আই উইল টেক এ ভেৰি ভেৰি ষ্ট্ৰং একশ্যন। আপোনাক অফিচাৰ লাগে, আপুনি নীৰজ আছে, লাগিলে 4 জন 5 জন 6 জন 10 জন যি অফিচাৰ লাগে লৈ যাওক, কিন্তু মই মানুহক তাৰে ৰিপৰ্ট আৰু ৰিকুইজিশ্যনৰ বলি হ'বৰ কাৰণে এৰি দিব নোৱাৰোঁ। কালি পুলিচৰ লগত মাৰপিট লাগিছে মানুহৰ। পুলিচৰ কাম নেকি বানপানীটো এফেক্ট হোৱা মানুহৰ গাত হাত তোলা? একদম ডিসি দৰং এণ্ড হিজ টিম, আপোনাৰ তাত ইৰিগেশ্যনৰ অফিচাৰ আছে, এডুকেশ্যনৰ অফিচাৰ আছে, ফ্লাড কণ্ট্ৰলৰ অফিচাৰ আছে, আপোনাৰ তাত নাই বুলি দেয়াৰ ইজ এ নট লেছ দেন 5 to 400 গ্ৰেড 2 and গ্ৰেড 1 অফিচাৰ্ছ আৰ দেয়াৰ। সবকে পঞ্চায়ত ভগাই দিয়ক। হোৱাই ইউ শুড বি অনলি ডিপেণ্ডেণ্ট অন চাৰ্কুল অফিচাৰ? বেলেগ ডিপাৰ্টমেণ্টৰ মানুহ দিছোঁ ছাৰ আমি অলৰেডি। ৰিপৰ্টৰ নাম আৰু মই শুনিবই নালাগে। নেক্সট আপ টু 25 or 26 মানুহক দিয়ক। তাৰপিছত কি হ'ব বোলে কোনোবাই 2 কেজি বেছিকৈ চাউল খালে, ইমানে কমপ্লেইন। চ' গভৰ্ণমেণ্ট উইল এবজৰ্ব ডেট। যদি ফ্লাড কণ্ট্ৰলৰ ৰিলিফ মেটেৰিয়েলত নাহে, উইল গিভ ইট ফ্ৰম SOPD, উইল এবজৰ্ব ডেট। আমাৰতো প্ৰব্লেম হোৱা নাই, দিয়া মানুহজনৰতো প্ৰব্লেম হোৱা নাই, আপোনালোকৰ বিলোৱা মানুহজনৰ কিয় প্ৰব্লেম? বিয়া পাতিছোঁ মই, দৰা পাৰ্টি আহিব মোৰ ঘৰত, মই 50 কেজি পোলাও বনাই থৈ দিছোঁ, বিলোৱা মানুহজনে হাতখন এৰি নিদিয়ে। এনেকে থাকে বিলাব নোখোজে। আৰু যাতে নেক্সট টাইম মই কমপ্লেইন নুশুনো। আমি ছাৰ দি আছোঁ ছাৰ এতিয়া। দি থাকাটো মই ক'লো নহয়, দি থাকাটোলৈ মই হেপী নহয়। সিদিনাখন আপোনাৰ আগত মানুহে মোক কৈছে যে ছাৰ ৰিলিফ আহোঁতে দেৰি হৈছে, ৰিলিফ পোৱা নাই। আপুনি মোৰ লগতে আছে আৰু 2 কেজি চাউলৰ কাৰণেতো মানুহে মিছা কথা নকয়। মহিলাসকলে কৈ আছে ৰিলিফ অহা নাই। আমি বাৰে বাৰে কৈছোঁ যে মানুহক ৰিলিফ দিবৰ কাৰণে কেম্পত থাকিব নালাগে, কাৰণ কেম্পলৈকে মানুহ কেনেকৈ আহিব? ঘৰত ভেলুৱেবল থাকে, সোণ থাকে, পইচা থাকে, কাগজ থাকে, মানুহে গৰু থাকে, গৰু আনিব নোৱাৰে, মানুহ ঘৰতে থাকিবলগীয়া। যদি সেই জাগাটো এফেক্টেড হৈছে, ডিষ্ট্ৰিবিউশ্যন পইণ্ট খুলি দিয়ক। মই যোৱাবাৰ আপোনালোকক ভিডিঅ'ত ইমান বুজাই দিছোঁ যে আজিকালি কেম্পত থকাটো জৰুৰত নহয়। চক শৰ্মা কৰিছোঁ কৈ থাকিলে কালিৰ পৰা মই ইয়াৰ পৰা পঠাম কমিশ্যনাৰ এজনক, তেওঁ মানুহক সুধিব, মানুহৰ পৰা ৰিপৰ্ট ল'ব, ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব, উইটনেছ ৰেকৰ্ড কৰিব, দেন কৰিছোঁ বুলি কৈ থকাটো ঠিক নহ'ব। আপুনি কওক ছাৰ আজিৰ পৰা কৰিছোঁ ৱৰ্ডটোৰ কোনো ভেলু নাই। যিটো আপুনি কৰিছে সেইটোত মই সন্তুষ্ট নহয়, যিটোত কৰিব গৈ আছে সেইটোত মই সন্তুষ্ট হ'ব লাগে। যিখিনি কৰিছে তাক লৈ আই এম নট হেপী। এইটো চাই লওক। কালি লেঙা কৰোৱাত মানুহৰ লগত পুলিচৰ হাতাহাতি হৈছে জাষ্ট ফৰ চাম কিলোগ্ৰাম অফ ৰাইচ। এইটো কোনোতো দৰকাৰী কথা নহয়। হ'ব পাৰে কোনোবা মানুহে আউট অফ ইমোশ্যন, আউট অফ ডেট, কোনোবা এৰিয়াত মানুহে অলপমান জানে যে অকণমান আমি এগ্ৰেছিভ নহ'লে আমাৰ মানুহে গাঁওবুঢ়া ৰিপৰ্ট ল'ব। অল গাঁওবুঢ়াজ আৰ অলছো নট ফেয়াৰ। 3 জন 4 জন চিলেক্টেড কেণ্ডিডেট আহে, তাৰ পৰা এজনক চিলেক্ট কৰে। গাঁৱৰ মানুহে 3টা গ্ৰুপ হয় 3 জন গাঁওবুঢ়াৰ কাৰণে। যিজনে এজনক গাঁওবুঢ়া হোৱাৰ ক্ষেত্ৰত ছাপোৰ্ট নকৰে, সেই মানুহজনে বাকী মানুহবিলাকৰ নাম ৰিকুইজিশ্যনত দিব নোখোজে ইনিচিয়েল 1 or 2 years। মানুহৰ মূৰত এইটো থাকে যে মোক ই গাঁওবুঢ়াহঁতে ছাপোৰ্ট কৰা নাছিলে। চ' আমাৰ এডমিনিষ্ট্ৰেশ্যন শুড নট বি হোষ্টেজ অফ গাঁওবুঢ়া এণ্ড অল। মই যদি দৰঙৰ DC হ'লোহেঁতেন মই জানো এই কুৰুৱাৰ মথাউৰিটো ভাঙিব, মই তাতে আগৰ পৰা আই উড হেভ লোডেড ৰাইচ, যাতে কোনো ৰিপৰ্টৰ কথাই নাহে। মই গৈ অহাৰ পিছতো আপোনালোকে কথাবোৰ নুবুজে। একদম মানুহৰ ইমানভাৱে মই তাতকৈ এজন চিফ মিনিষ্টাৰে কি ক'ম যে 2 হাত খুলি দিয়ক, ইয়াতকৈতো একো ক'ব নোৱাৰোঁ। আৰু আপোনালোকে এইবোৰ নকৰে। মানুহে ভাবে যে চৰকাৰে টকা দিয়া নাই, দিল্লীয়ে টকা দিয়া নাই, দিছপুৰে টকা দিয়া নাই। অল দিজ ৰং মেছেজ ইউ পিপল ক্ৰিয়েটেড ইন দ্য ফিল্ড।